নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি এতিয়া আমি যাব ওলাইছোঁ নগাঁৱলৈ, কাৰণ আজি মামাই আমাক আত্মনিৰ্ভৰশীল আঁচনিৰ চেক বিতৰণ কৰিব আহিব। তালৈ যাওঁ এতিয়া গৈ প্ৰথম মৰিগাঁও, প্ৰথম গৈ আমি তৰুণ ফিল্ডত মৰিগাঁৱত সকলোৱে লগ হ'ব লাগিব। তাতে গাড়ী দিব, গাড়ীত উঠি তাৰপৰা যাব লাগিব। তেনেকৈ বাকী ভিডিঅ'বিলাক আপোনালোকক দেখাই আছোঁ, চাই থাকিব ভিডিঅ'টো লাষ্টলৈকে। মহোদয়, এই সৌভাগ্যত আমি আদৰণি জনাম আজিৰ এই গুৰুত্বপূৰ্ণ অনুষ্ঠানৰ মঞ্চলৈকে। চাকৰি পঢ়া শুনা কৰি পায়, আৰু সেইকাৰণে আজি অসমীয়া ল'ৰাৰ দপদপনি। যোৱা 5টা বছৰত আমি পৰিৱৰ্তন কৰিলো। যোৱাকালি মই মিটিঙত কৈছো, যোৱা 5 বছৰত মই 1.5 লাখ বিঘা মাটিৰ এভিকশ্যন কৰিলো। অহা 5 বছৰত 5 লাখ বিঘা মাটিৰ এভিকশ্যন। ফৰেষ্ট মই চব লিখি লৈছো, আৰু মোক ভয় খুৱাইও লাভ নাই, মই ভয় নাখাওঁ। কিছুমানে মোক ভয় খুৱাব চেষ্টা কৰে, মোক যিবিলাকে ভয় খুৱাব চেষ্টা কৰে সিহঁতক মই ঠাণ্ডা, মই ভয় নাখাওঁ। কাৰণ মোৰ টাৰ্গেট আছে, অহাবাৰ 2 লাখ ল'ৰা ছোৱালীক চাকৰি দিব লাগিব, 10 লাখ ল'ৰা ছোৱালীক CM ট্ৰিপলে দিব লাগিব, আৰু 5 লাখ বিঘা মাটি খালী কৰিব লাগিব। সকলো ইয়াতে বহি থাকিব, ৰাষ্ট্ৰীয় সংগীত গাইহে আমি ইয়াৰ প্ৰগ্ৰাম। ঠিক আছে, 5 মিনিটত একো নহয়, ধুনীয়াকৈ চব বহি থাকিব। বন্ধু বান্ধৱীসকল, চেক পালোঁ। এতিয়া বহুত ভোক লাগিছে, কিবা এটা খাই লওঁ, তাৰপিছত লাহে ধীৰে ঘৰত যোৱাৰ কথা চিন্তা কৰিম। মনটো বহুত ভাল লাগিছে, কাৰণ মামাই আমাক ইমান সহায় কৰিছে, তাৰ বাবে
বাবে মামালৈ বহুত বহুত ধন্যবাদ থাকিল। ভণ্টিহঁতৰ ঘৰত সোমালোঁ, একদম পুৰি ভাজি বনাই থৈছে তাই, আৰু ভোট জলকীয়া ইমানে জ্বলা। আৰু মোক দেখাই দিয়াচোন, মোক কম মই মানে মানে তাইক কৈছোঁ অলপ বান্ধি দিবি বুলি, ৰাতি খাম। ফাইনেলি মই ঘৰ পাই গ'লোহি। ইফালে সিফালে সোমাওঁতে অলপ দেৰি হ'ল, কিন্তু তথাপিতো চেক লৈ মই ঘৰ পাই গ'লোহি। আৰু এইখন চেক, ইয়াৰ বাবে মই আমাৰ CM ছাৰক অৰ্থাৎ আমাৰ মামাক আৰু অসম চৰকাৰক বহুত বহুত ধন্যবাদ জনালোঁ। আৰু যদি মোৰ ভিডিঅ'সমূহ ভাল লাগে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব অসমীয়া অনামিকা চেনেলটো। আজিলৈ বাই বাই।